কি যি দিন আহিল। আমাৰ যিতে 15 বছৰ আছিল 25 বছৰত আপা আপি প্ৰেম কৰিছিল। আমাৰ যিতে 25-26 বছৰ হ'ল 14 বছৰৰ আপা আপি প্ৰেম কৰা হৈছে। এই ঘণ্টা মানুহবিলাক পৰিৱৰ্তন হৈছে না পৃথিৱীখন পৰিৱৰ্তন হৈছে? হেই একো ভাববাই নৰুৱে। এই একলা একলা কি ভাবি আছা হেই কিনো ভাবিয়ে ভাই, এই পৃথিৱীত আৰু বাচি থাকবা ইচ্ছা নহৈছে মোৰ ভাই। কিয়া এই কি হলে ভাই? এই আমাৰ গাঁৱৰ হৰেণৰ জীয়াক যি আছে হে মালতী কি হল তাইৰ? সেই নাই ভাই, একো নাই। এই যোৱাকালি তাই চাইকেলখন শিকি আছে হা, চলাব পৰা নাই। মই ভাবিলো অলপ হেল্প কৰি দিম, কেৰিয়াৰখনত ধৰবাহে খুজিলো ভাই। তাই ঝাপ পানি উঠছে। কি কৈছি জানানা তাই? সেই কি কৈছে ভাই? তাই কৈছি, তুমি চাইকেলৰ পৰা এৰি দিয়াচোন, মোৰ বয়ফ্ৰেণ্ডে মোক সন্দেহ কৰিব। তই হাইছা? কালি তাই কি বুলি ষ্টেটাছ দিছি তই গম পা? অতীতক নাযাবা পাহৰি। এই বয়স তাইৰ কিমান হৈছে? গজমুৰিৰ বৰ বেছি 12 বা 13 বছৰ হৈছে। অতীত বুলি কলি তাইৰ সেই বিছনাত মুতা আৰু বিছনাত হাগা দিন কেইটাহে আছে। সিয়ানে গুছা নাই তাইৰ গজমুৰিৰ। এই ভাই পৰিৱৰ্তন বুজিছা? পৰিৱৰ্তন। বাহ বাহ, কি পৰিৱৰ্তন। এই বাবাহঁত, ককা কোৱা। তোমালোকৰ কথা মই চব শুনি আছো। তুলসীৰ তলে তলে মৃগ পহু চৰে। আজিকালিৰ আপা আপি হিয়ান নুগুচাতেই প্ৰেমত পৰে। দেখাত থাকে এজনী, নেদেখাত দুজনী। সঁচা প্ৰেম বিচাৰি খাই হাবাধুৰি। বাহ ককা বাহ, এই হাতৰ শব্দৰ কি সম্ভাৰ, কি ভঁৰাল। আপুনি মহান ককা। একদম ৰাইট। ককা, হুম, ককা এই বিয়া চিয়াবিলাক ইমানকে হবা লৈছে এইকেইদিন। কতো যাবাই নৰি, ওলালিয়ে বিয়া ওলালিয়ে বিয়া, সকলোতে বিয়াই বিয়া। ককা আমি কইনা চইনা পাম না? যেনকে বিয়া চিয়া হবা লৈছে ককা, কইনা নাপামে কিজানি। কণ্ট্ৰল ভাই কণ্ট্ৰল, দুখ নকৰিবি। ককা কিবা এটা আমাক উপায় দিয়া না। শুন বাবাত শুন, তোমালোকে মই কোৱা ধৰণে কাম কৰিলে তোমালোকে নিশ্চয় কইনা পাবা। তুমি যেনকে ক আমি সিনকে কাম কৰিম। কিন্তু এটা কথা বোপাহঁত, মই এই উপায়টো দিয়া বুলি কিন্তু কোনেও গম পাব নোৱাৰিব। হেই হ'ব। আপুনি টেনচনে ল'ব নালাগে ককা। তোমালোকে কালি টকা 1000 লৈ আহিবা। মই তোমালোকক এটা এটা তাবিজ দিম। সেই তাবিজটো পিন্ধিলেই তোমালোকৰ পিছত ছোৱালী দৌৰি থাকিব, দৌৰি। কেনাই কেনাই সেই মজা নহয়, মজা মজা। Audio Jungle.